নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনোৱাৰ লগতে সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জনাইছো আৰু তাৰ লগে লগে কাতি বিহুৰ লগত জড়িত পৰম্পৰাসমূহৰ বিষয়ে আপোনালোকক দুআষাৰ ক'ব খুজিছো আৰু তাৰ লগে লগে দেখুৱাই যাব খুজিছো সকলোখিনি পৰম্পৰা সো বলক আমি ভিডিওটো আৰম্ভ কৰো কাতি বিহুত তুলসী জোপাই হৈছে মেইন বস্তু যাৰ তলত এনেকুৱা ধৰণৰ আলতীয়া মাটি কিছুমান লৈ তুলসী ভেটি বনোৱা হ'ব চাকি জ্বলাবৰ কাৰণে কিনো বনাই দেখা যাওকচোন বাৰু বাহ গিটাৰ বনাই দিলে তামাম সম্পূৰ্ণ এখন গিটাৰ মাটিৰ গিটাৰ এইবিলাক কাম ৰাতিপুৱাতে কৰি ঠাইডোখৰ হাৰি মচি পিছবেলালে মানুহবিলাক যায় পথাৰত এনেকৈ ধান চাবৰ কাৰণে যিহেতু কাতি বিহু হৈছে এটা কৃষিভিত্তিক উৎসৱ যিটো উৎসৱৰ জৰিয়তে আচলতে শস্যবিলাকৰ শ্ৰীবৃদ্ধি কামনা কৰা হয় এনেকৈ আবেলি খেতি বাতি চাই সন্ধিয়া সময়ত তুলসীৰ তলত চাকি বন্তিৰ লগতে ধূপ ধূনা জ্বলোৱা হয় যিহেতু অসমত পোৱা ঔষধি গুণযুক্ত যিবিলাক গছ আছে সেইবিলাকৰ ভিতৰত তুলসীকে সৰ্বোত্তম বুলি ধৰা হৈছে সেইটো কাৰণে তুলসীৰ তলত চাকি জ্বলাই এনেকৈ পূজা কৰে ইয়াৰ পাছতে প্ৰত্যেকৰে ঘৰৰ পদূলি মুখতো মাটি চাকি জ্বলায় তাৰ পাছতে খেতি পথাৰতো চাকি জ্বলোৱা হয় ইয়াৰ দ্বাৰা এইটোকে কামনা কৰা হয় যে চাকিৰ পোহৰে বা চাকিৰ জুয়ে খেতি পথাৰ অনিষ্ট কৰিব পৰা সকলোবিলাক কীট পতংগক মাৰি শেষ কৰিব আৰু খেতিবিলাকৰ শস্যবিলাকৰ শ্ৰীবৃদ্ধিত সহায় কৰিব তাৰ পিছতে ভঁৰালৰ সন্মুখতো চাকি জ্বলোৱা হয় যিহেতু এইটো সময়ত আচলতে ভঁৰালটো খালী হৈ থাকে মই খুলি দেখাই দিছোঁ চাওক ভঁৰাল খালী এই খালী ভঁৰালত শস্য আহি ভৰ্তি হ'ব বুলি আচলতে আশা কৰা হয় আৰু তাৰ বাবে এই চাকি গছ দিয়া হয় ভঁৰালৰ সন্মুখত ইয়াৰ পাছতে আহিব বিহু পালনৰ মূল পৰ্ব চুবুৰীৰ সকলোখিনি মানুহ গোট খাই বা বিশেষভাৱে সৰু ল'ৰা ছোৱালীখিনি গোট খাই প্ৰত্যেকৰে ঘৰত গৈ গৈ তুলসীৰ তলে তলে কিছুমান নাম চাম গায় বা প্ৰাৰ্থনা চাৰ্থনা কৰি সকলোৰে কুশল মংগল কামনা কৰে আৰু গৃহস্থই ৰাইজৰ আগত সেৱা লয় এনেকৈ তাৰ পাছত যিহেতু কঙালী বিহু হয় গতিকে পিঠা পনাৰ ব্যৱস্থা বৰ বেছি নাথাকে প্ৰত্যেকৰে ঘৰে ঘৰে বুট মগু কল কুঁহিয়াৰ এইবিলাক ব্যৱস্থা কৰা হয় আৰু সকলোকে আপ্যায়ন কৰা হয় গতিকে তাৰ পাছতে খোৱাৰ পৰ্ব আৰু খাই শেষ হ'লে ঘৰলৈ ঘূৰি অহাৰ পৰ্ব সো আজিলৈ ইমানেই আছিলে যদি ভিডিওটো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব আজিলৈ ইমানেই বাই বাই